চুলি কি মস্তি চল কাটিব নাজানিলে অলপ ভাল নহ'ল নেকি লাগিছে তথাপিতো কাটিছোঁ আৰু চুলি কাটিলোঁ গা ধুলোঁ গা পা ধুই এতিয়া ওলাইছোঁ ৰুমৰ জাষ্ট যাওঁ কৰোণা ভেকচিন ল'বলৈ এতিয়া তাৰপিছত কেনেকুৱা বিষণ হ'ব ৰাতিপুৱা জ্বৰ উঠিবই ৰাতি দেখাই আছে আপোনালোকক কি হ'ব কি নহ'ব এতিয়া মানে ঠাণ্ডা লাগিছে গা ধুই কিনে চুলি কিনি কাটি ল'লোঁ কাটি মেলি এতিয়া ভেকচিন ল'বলৈ যাওঁ বেংগলৰ প্ৰথমটো ভেকচিন ল'বলৈ গৈ আছোঁ মই ভয় লাগিছে সেইটো কাৰণে কেনেকুৱা লাগে নাজানো আৰু ওলাইছোঁ ৰুমৰ পৰা এতিয়া ওলাই আহিছোঁ যাম ওলাই আহিছোঁ ওলাই কিনে এতিয়া ৰুমটো দেখাই দিছোঁ একবাৰে মোৰ ভেকচিন লৈ গৈ ওলাই কিনে এতিয়া যাম ভেকচিন লৈ আহোঁগৈ ভেকচিন লৈ মেলি আৰু পিছত লগ পাম গৈ থাকোঁ স্কুলত তাতে ভেকচিন দিছে বুলি নাজানো স্কুলত লাইন লাগি আছে স্কুলত আহিছোঁ তাতে ভেকচিন ল'ম বুলি ভাবিছোঁ দিয়ে নিদিয়াটো পিছত কথা আহিছোঁ আকৌ পাতি আছে পাতি আছে মানুহবিলাক চাই ভেকচিন ল'বলৈ অহা ভেকচিন লৈ হৈ আছোঁ এখন দেখাইছে কাটক বন্ধুসকল কি খবৰ ভালে সকলো চাগে ন কালি কৰোণা ভেকচিন লৈ বুলি কৈছিলোঁ যে কালি কৰোণা ভেকচিন এক ৰাতি থাকিছোঁ আৰু থাকি আজি পূৰা মাথা বিষ জ্বৰ কাহ গোটেই গা মানে নক'ব কি ধৰা বিষ হৈছে ক'বলৈ বা কি নাই খালি যে মই বিশ্বাস কৰা নাছিলোঁ যে কৰোণা ভেকচিন লৈ কিনে যে এনেকৈ বেমাৰ হয় এফালে গৈছিলে মই দেখা নাছিলোঁ অৱশ্যে এতিয়া নিজে লাগি উপলব্ধি কৰিছোঁ কৰোণা ভেকচিন কেনেকুৱা কাৰা আৰু সকলোকে কৈছোঁ যে কৰোণা ভেকচিন লোৱাৰ আগত পিল 10টা বনাই ধৰক 5টা আনিছিলোঁ কালি 4টা খাই শেষ কৰিলোঁ আজি প্ৰথমতে বনাই কালি ভিডিঅ'টো দিয়া নাছিলোঁ মানে আজি একেলগে মিলি কিনে সুধিছোঁ আৰু বেয়া নাপাব যে আৰু যদি চেনেলটো চাই আজি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে সকলো বন্ধু বান্ধৱী কৈছোঁ